হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আৰু নতুন ভিডিঅ' লৈ আহি গ'লোঁ। মানে কি হ'ল, এতিয়া আমি আকৌ খোজকাঢ়ি যাব লাগিব। 3 কিলোমিটাৰমান হ'ব চাগে, নে নহয় ইমান দূৰ মানে যাব লাগে আৰু আমি বহুতখিনি খোজকাঢ়িব লাগে। এতিয়া খোজকাঢ়ি যাই আছোঁ মানে তালৈ যাম। তাতে আমাৰ গাড়ী বোলে অলৰেডি লোড হৈছে, ৰখি আছে। আমি যাম মিৰ্জা ফ্লিপকাৰ্ট, তাতে ফ্লিপকাৰ্টৰ গোটাউন আছে, তাতে মাল দিব লাগিব। গতিকে চাই থাকক ভিডিঅ'টো, ভাল লাগিব বহুখিনি। আৰু এইটো আমাৰ লগটো হাই অনলি হাই, বেলেগ আৰু একো নকয়। বাকী কি খবৰ আপোনালোকক জনাব কমেণ্ট কৰি। আৰু আজি দেখাম আপোনালোকক চব নে কি। এয়া বন্ধুসকল দেখিছে গুৱাহাটী গড়চুক, ইয়াতে এতিয়া মানে বতৰটো অলপ বেয়া কৰিছে, পানী পেলাইছে আৰু। এই বন্ধুসকল, মানে আমি সদায় এই ৰাস্তাটো দি অহা যোৱা কৰোঁ, আৰু এই ৰাস্তাটো দি অহা যোৱা কৰোঁতে আমি সদায় এটা শ্ব'ৰুম দেখা পাওঁ। জানেনে কি শ্ব'ৰুম দেখা পাওঁ? সেই শ্ব'ৰুমটো হৈছে মাহিন্দ্ৰা শ্ব'ৰুম। আমি কি ল'ম জানে এদিন? নিশ্চয় দেখাওঁ আপোনাক। এইটো চাওক, এটা মাহিন্দ্ৰা লিখা আছে। এইয়া মাহিন্দ্ৰা, দিছ ইজ মাহিন্দ্ৰা। আৰু মাহিন্দ্ৰাৰ আমি ভাল পাওঁ এইটো বস্তু, দেখিছে কি এইখন থাৰ। এদিন ল'ম, দেখিলে গাইজ শ্ব'ৰুম, সেইটো শ্ব'ৰুম এদিন ল'ম থাৰ। সপোন পূৰণ কৰিম, বহুত ডাঙৰ সপোন সেইবিলাক। আৰু বহুত আছে সপোন। আপোনালোকে আমাৰ জীৱনত থাকক, ভিডিঅ' চাওক, গম পাব কেনেকুৱা কি। আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বৰ্তমান কি দেখাওঁ ইমান এটা মানে যোৱা নাই ন, ভাল ভাল জেগাত গ'লে দেখাম। আৰু বাছ এই আৰু কি ক'ম আৰু গাইজ, ড্ৰাইভাৰ গাইজ। আজি আমি গৈ আছোঁ ফ্লিপকাৰ্টত, আপোনালোক ঠিকে দেখিব দেখাই দেখিব। আজি হালধীয়া চৰাই হৈ আহিছে আমাৰ ড্ৰাইভাৰটা। গতিকে পেট্ৰল পাম্প আহি পালোঁ গাইজ। পেট্ৰল পাম্প গাইজ, ইয়াতে তেল ভৰাম গাইজ। গাইজ পেট্ৰল পাম্প পালোঁ, গাড়ী আকৌ একবাৰ হাৱা লৈ ল'লা। কি ক'ব, ইমানে মানে আৰু অলপ যাবা দেই, যাব না নাযায় গাড়ী চলিব লাগিব। বহুত তল আছে গাইজ, মই পাওঁ বুলি। হেল্ল' গাইজ, এতিয়া তো গাইজ, আপোনালোকক দেখাম আজি পতঞ্জলিৰ অফিচ, মানে পতঞ্জলি কোম্পানী। আপোনালোকক বাহিৰৰ পৰা দেখাম, ভিতৰত যাব নোৱাৰোঁ কাৰণ এতিয়া আমি যাই আছোঁ বেলেগ জেগাত। গতিকে বাহিৰৰ পৰা চাই লওক পতঞ্জলিৰ কোম্পানী। অলপ আগত আছে গাইজ, মই দেখাই আছোঁ। পাই গ'লোঁ পতঞ্জলি দেখা পাইছে। এইটো চাওক, মই দেখাই আছোঁ, ভালদৰে দেখাই আছোঁ। এইটো লিখাই আছে, চাইনবোৰ্ড মৰাই আছে। এইটো পতঞ্জলি কোম্পানী দেখাই আছে গাইজ। বাহিৰৰ পৰা হেল্ল' গাইজ, চাই পালোঁ গাইজ আমি ফ্লিপকাৰ্ট। আৰু বেছি নাই মানে কি, গুদাম পালোঁ আৰু অলপমান দেৰিকৈ গুদামৰ ভিতৰত সোমাম। এইটো অলপমান নতুন গাড়ী আছে, সেই পিছফালে দেখিছে সেইখন আমাৰ গাড়ী 407। এই দুখন গাড়ী খালী কৰিব লাগিব, খালী কৰিম। আৰু এইটো হ'ল ফ্লিপকাৰ্টৰ গেট, এইটোৱে ফ্লিপকাৰ্ট। ইয়াতে সোমাব লাগিব, এতিয়া এণ্ট্ৰি কৰিব লাগিব গাড়ী।
গুদাম ইয়াতে ইয়াৰ ফ্লিপকাৰ্ট ইয়াতে খালী হয় চব বহুত গাড়ী ট্ৰাক ভৰ্তি হৈ আছে ইয়াতে খালী হ'ব আমাৰ মালবিলাক আমি খালী কৰিম গাইছ আমি ৰখি আছোঁ গাইছ ড্ৰাইভাৰে এণ্ট্ৰি কৰিবলৈ গৈছে ইয়াতে দেখিছে ইয়াতে সকলো মেচিনাৰী বস্তু খালী হয় আৰু এইখন হ'ল আমাৰ 407খন আৰু ইয়াতে হ'ব খালী ফ্লিপকাৰ্ট এইফালে ফ্লিপকাৰ্টৰ পৰা মাল হৈ আছে আমাৰ ইয়াতে ডকত লাগিব ইয়াতে অকল ছোৱালী মানুহে খালী কৰে গাড়ী বেলেগ আৰু কোনো নাই ল'ৰা মানুহে খালী নকৰে অকল ছোৱালী মানুহে খালী কৰে আমি অকল গাড়ীৰ পৰা মালটো নমাই দিব লাগে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ মানে কি ক'ম এনেকুৱা এটা কাণ্ড হৈ গ'ল যোৱাকালি আমাৰ লগত মানে কি হ'ল জানে মই কওঁ কালিতো ভিডিঅ' বনাই আছিলোঁ তাৰপিছত আমি গ'লোঁ ফ্লিপকাৰ্ট আপোনালোকে দেখিলে সেইখিনি বাৰু মই ভিডিঅ'ত দি দিছোঁ আপোনালোকে দেখিছে ফ্লিপকাৰ্ট গ'লোঁ ফ্লিপকাৰ্টত যাই আমাক দিনটো ৰখালে ৰখাই আমাৰ প্ৰায় 5:30 বজাত আমাৰ গাড়ী খালী কৰিবলৈ মাতিলে আমি 3খন গাড়ী আছিল আমাৰ জানে এখন দিয়া আছিলে এখন বলেৰো আছিলে আৰু এখন 407 আছিলে তাৰপিছত আমি দিয়া এখন লৈ গ'লোঁ দিয়া এখন লৈ যাই খালী কৰিব ধৰিলোঁ মালবিলাক মানে বেলেগ আছিল চব বেলেগ থাকে ন সেইবিলাক মিলাই দিলোঁ দিয়াৰ পিছত মানে কি হ'ল কেইটামান পেকেট মানে কাগজত নাই মানে যোনখন ইনভইচ থাকে সেই ইনভইচত নাই নোহোৱাৰ কাৰণে মানে গাড়ীখন লেট কৰি দিলে মানে হোল্ড কৰি দিলে পুৰা ৰাতিটো গাড়ীখন তাতে ৰাখি 3খনে গাড়ী তাতে ৰাখিব লগা হৈ গ'ল ৰখিব লগা হ'লে এতিয়া ঘৰতো আহিব লাগিব কি কৰা যায় তেতিয়া আমি মালিকক ক'লোঁ মালিকে ক'লে যে গাড়ী আৰু মাল বস্তুবোৰ সেনেকৈ এৰি থৈ আহিব নোৱাৰোঁ বেলেগ গুদামত কোনোবা দুজন থাকিব লাগিব এতিয়া থাকে কোনে ড্ৰাইভাৰেও নাথাকে হেণ্ডিমেনো নাথাকে কোনোৱেই নাথাকে নাথাকোঁ চবেই কেৱল নাথাকোঁ অকল ঘৰত যায় চবেই কোনোৱেই নাথাকে আৰু তাৰপিছত কি হ'ল আমি কৰণ আৰু মই মোৰ লগটো যে আছে সি আৰু মই সিদ্ধান্ত ল'লোঁ যে আমি দুটা ৰাতি থাকিম কিনো আছে ৰাতি থাকি ৰাতিপুৱা গুচি যাম আমি নেক্সট ডে ডিউটি নকৰোঁ মানে আজি আমি ডিউটি নকৰোঁ আজি ডিউটি নকৰিলেও আমি আজি ডিউটিৰ পইচা পাই যাম সেইটো বাৰু কথা নাই এতিয়া সেই ভাবি আমি দুয়ো আজি ৰাতিটো থাকিলোঁ মোবাইল অফ হৈ গ'ল সেইকাৰণে একো দেখাব নোৱাৰিলোঁ ৰাতি আমি হোটেলত ভাত খালোঁ ভাত খাই আৰু গাড়ীতে শুই থাকিলোঁ শুই ৰাতিপুৱা প্ৰায় আমি 11-12মান বজাত আমি তাৰ পৰা আহিলোঁ তাৰ পৰা আহি ৰুম পালোঁ ৰুমত গা চা ধুই মোবাইল চাৰ্জত লগালোঁ তাৰপিছত ভাত খালোঁ খাই এতিয়া আমি ক'ত যাম জানে এতিয়া আমি যাম মোৰ ঘৰ মানে চাংচাৰিত মোৰ ঘৰ হয় মই তাতে যাম তাতে যাই মানে আমি জানে এটা মই কথা কৈছিলোঁ 2 দিন আগত যে বিজনেছ এটা কৰিম বিজনেছ মানে কি এখন সৰু ষ্টল লগাম আমি মোৰ লগটো আৰু মই এখন ষ্টল লগাম চাংচাৰিতে সেইখন হৈছে প্ৰায় মানে ফ্ৰেমটো হৈছে বাকীবিলাক আমি নিজে বনাই ল'ম তো ফ্ৰেমটো আজি আনিবলৈ যাম আপোনালোকে চাই থাকক কেনেকুৱা ফ্ৰেম বনাইছোঁ মই মোৰ লগটো আৰু মই বনাইছোঁ মানে বনাবলৈ দিছোঁ আমি বনোৱা নাই দিছোঁ বনাবলৈ দিছোঁ তো সেইটো হৈছে ফ্ৰেমটো আনিম ঘৰত তাৰপিছত আমি ৰবিবাৰে ছুটি পাই কামৰ গতিকে ৰবিবাৰে আমি বনাম বাকী যি থাকে তাৰপিছত আমি দোকান খুলিম গাইজ গতিকে চাই থাকক গাইজ ভিডিঅ'বিলাক চাই ভাল লাগিব নিশ্চয় আজি আমি ঘৰলৈ যাম